নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ। আজি ছেমিফাইনেল হ'ব ডিগবৈ আৰু বৰডুবি কলেজৰ মাজত। যিহেতু এই খেলখন সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতা হৈ আছে। আৰু ইয়াৰ মাজতে আমাৰ দোকানখনো দেখাই দিছোঁ। আমি ফুটবল খেলৰ দোকান দিছিলোঁ। দোকানখনত পকৰি, মটৰ ঘুগুনি, তাৰপিছত এয়া বইল চাওকচোন, আমাক অলপ সহায় কৰি দিছে আৰু। Prize Digboi জিকি গ'ল। ডাইৰেক্ট ফাইনেল পাই গ'ল। কাইলৈ ফাইনেল হ'ব এতিয়া। ডিগবৈ মহাবিদ্যালয়ৰ টিমটোলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আজি ছেমিফাইনেলত অৱতীৰ্ণ হোৱা বৰডুবি কলেজৰ টিমটোলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।